হেল্ল' ফ্ৰেণ্ডছ, মই অংশুমান মোৰ এই আছাম ভেৰিয়াছ ৰিচাৰ্চ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি এই গভ জব ইনফৰ্মেশ্যনত মই আপোনালোকক লৈ আহিছোঁ এটা নতুন জব ইনফৰ্মেশ্যন। এই জবটো হ'ল ডাইৰেক্টৰ অফ ইকনমিক্স এণ্ড ষ্টেটিষ্টিক। এইটো অকল আছাম ৰিক্ৰুটমেণ্ট, ঠিক আছে। 133টা পোষ্টৰ বাবে এই ৰিক্ৰুটমেণ্টটো লোৱা হৈছে। গতিকে আপোনালোকে প্লিজ শেষলৈকে ভিডিঅ'টো চাই থাকিব। কেনেকৈ কি প্ৰচেছ আছে, মই আপোনালোকক কিমান কোৱালিফিকেশ্যন লাগে আৰু ক'ত গৈ আপোনালোকে এপ্লাই কৰিব তাক মই আজি কওঁ আপোনালোকক। গতিকে প্লিজ ভিডিঅ'টো যেন শেষলৈকে চাই থাকে। Director of Economics and Statistics Assam has released a notification of the recruitment of 133 subinspector of statistics, junior assistant, field assistant and another vacancy. Last date আছে to 15/10/2020, ঠিক আছে। লাষ্ট ডেট 15/10/2020। এইটো হ'ল মই আপোনালোকক থুলমূলকৈ কথাখিনি ক'বলৈ গৈছোঁ। আপোনালোকক এইটো ৱেবছাইটটোত গৈ মই আপোনালোকৰ ৱেবছাইটটো দি দিম। আপোনালোকৰ ৱেবছাইটত গৈ গোটেই নটিফিকেশ্যনটো আপোনালোকে চাই ল'ব পাৰিব। কোৱালিফিকেশ্যনটো মই আপোনালোকক মেইন কথাকেইটা জনাই দিম, যোনটো আপোনালোকে ইণ্টাৰেষ্ট হয় তাত আপোনালোকে এপ্লাই কৰিব পাৰিব, ঠিক আছে। নাম্বাৰ 1 পোষ্ট হ'ল চাব ইনস্পেক্টৰ অফ ষ্টেটিষ্টিক। চাব ইনস্পেক্টৰ অফ ষ্টেটিষ্টিক, ঠিক আছে। আৰু ইয়াত পোষ্ট আছে 35টা, ঠিক আছে। এডুকেশ্যন কোৱালিফিকেশ্যন দি কেণ্ডিডেট মষ্ট বি গ্ৰেজুৱেট ইন আৰ্টছ, সায়েন্স, কমাৰ্চ এণ্ড ইকুইভেলেণ্ট উইথ মেথমেটিক্স, ষ্টেটিষ্টিক্স, ইকনমিক্স এজ ওৱান অফ দ্য ছাবজেক্ট অফ ৰিকগনাইজ ইউনিভাৰ্চিটি। এইটো আৰ্টছৰ হওক, ছায়েন্সৰ হওক, কমাৰ্চৰ হওক, মুঠতে মেথমেটিক্স বা ষ্টেটিষ্টিক বা ইকনমিক্স যিকোনো এটা ছাবজেক্ট লাগিব, ঠিক আছে। আৰু লগতে আছে এইটো 6 মাহৰ কম্পিউটাৰ চাৰ্টিফিকেট লাগিব। কেণ্ডিডেট হেভিং গুড ৱৰ্কিং নলেজ অফ অফিচ প্ৰডাক্টিভিটি ছফ্টৱেৰ টুলছ, কম্পিউটাৰ চাৰ্টিফিকেট লাগিব। কম্পিউটাৰ এক্সপেৰিয়েঞ্চ অলপ জানিব লাগিব, ঠিক আছে। 2 নম্বৰ বস্তু জুনিয়ৰ আৰ্টিষ্ট কম ড্ৰাফ্টমেন, ঠিক আছে। ইয়াৰ পোষ্ট আছে এটা, এইটো হ'ল হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলে হ'ব 10+2, ঠিক আছে। হায়াৰ ছেকেণ্ডেৰী সেইটো সমপৰ্যায়ৰ হ'লেই হ'ল, ঠিক আছে। আৰু 3 নম্বৰ হ'ল জুনিয়ৰ এছিষ্টেণ্ট, ঠিক আছে। জুনিয়ৰ এছিষ্টেণ্ট স্কোৱাৰ্ছ, এইটো হ'ল ইয়াৰ পোষ্ট আছে 12টা পোষ্ট আছে, ঠিক আছে। ইয়াত পোষ্ট আছে 12টা। এডুকেশ্যন কোৱালিফিকেশ্যন এ কেণ্ডিডেট মষ্ট বি গ্ৰেজুৱেট ইন আৰ্টছ, ছায়েন্স, কমাৰ্চ অৰ ইকুইভেলেণ্ট ফ্ৰম এ ৰিকগনাইজ ইউনিভাৰ্চিটি। মুঠতে গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব, ঠিক আছে। আৰু 6 month ডিপ্ল'মা চাৰ্টিফিকেট কম্পিউটাৰ, ঠিক আছে। কম্পিউটাৰ চাৰ্টিফিকেট লাগিব, ঠিক আছে। এইটো আৰু হ'ল 4 নম্বৰ হ'ল প্ৰাইমাৰী ইনভেষ্টিগেটৰ পাব্লিক কম্পিউটাৰ, ঠিক আছে। ইয়াত পোষ্ট আছে 30টা। এডুকেশ্যন কোৱালিফিকেশ্যন হায়াৰ ছেকেণ্ডেৰী অৰ ইকুইভেলেণ্ট, মানে হায়াৰ ছেকেণ্ডেৰী সমপৰ্যায়ৰ হ'ব লাগিব, ঠিক আছে। আৰু এইটো লগত লাগিব ৰিকগনাইজ ইউনিভাৰ্চিটি বোৰ্ড কাউন্সিল মেথমেটিক্স ষ্টেটিষ্টিক ছাবজেক্ট, মেথমেটিক্স আৰু ষ্টেটিষ্টিক এই দুটাৰ যিকোনো এটা হ'ব লাগিব, ঠিক আছে। ভালকৈ আপোনালোকে পঢ়ি ল'ব, মই গোটেইখিনি পঢ়ি নিদিওঁ কাৰণ নহ'লে ভিডিঅ'টো বহুত দীঘলীয়া হৈ যায়। গতিকে মই চটকৈ আপোনালোকৰ মেইন পোষ্টকেইটা কৈ দিছোঁ, আপোনালোকে বাকী নটিফিকেশ্যনটো গৈ আপোনালোকে চাই ল'ব, ঠিক আছে। আৰু 5 নম্বৰ পোষ্ট হ'ল ফিল্ড এছিষ্টেণ্ট, ঠিক আছে। ইয়াৰ পোষ্ট আছে 55, অ'কে। ইয়াত পোষ্ট আছে 55টা পোষ্ট আছে ইয়াত। এডুকেশ্যন কোৱালিফিকেশ্যন HSLC অৰ ইকুইভেলেণ্ট এক্সামিনেশ্যন পাছ ফ্ৰম এ ৰিকগনাইজ বৰ্ড উইথ মেথমেটিক্সটো লাগিবই, ঠিক আছে। মেথমেটিক্স লাগিবই। আৰু কেণ্ডিডেট হেভিং নলেজ অফ কম্পিউটাৰ প্ৰফিচিয়েঞ্চি, মানে কম্পিউটাৰ জ্ঞান থাকিব লাগিব, ঠিক আছে। ভালকৈ গৈ আপোনালোকে চাই ল'ব। আৰু এইজ হ'ল এইটো 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব, ঠিক আছে। মই শ্বৰ্টকৈ আপোনালোকক কৈ দিছোঁ, আপোনালোকে ভালকৈ পঢ়ি ল'ব। আৰু এজ ৰিলেক্সন দিয়া হৈছে ST প্লেন, ST হিল, SC ইয়াত 5 বছৰ ৰেহাই দিয়া হৈছে। আৰু OBC MOBC কাৰণে 3 বছৰ আৰু 2 বছৰ বঢ়াই দিয়া হৈছে এক্স চাৰ্ভিচমেনৰ কাৰণে
আৰু 10 বছৰ বঢ়াই দিয়া হৈছে PWD কেণ্ডিডেটৰ কাৰণে ঠিক আছে আপোনালোকে তলৰ মই যোনটো ৱেবছাইট দিম সেই ৱেবছাইটত গৈ আপোনালোকে গৈ ভালকৈ পঢ়ি ল'ব আৰু তাতে গৈ আপোনালোকে এপ্লাই কৰিব পাৰিব ঠিক আছে লিংকটো গৈ ভিডিঅ'টো শেষলৈ চাই থকাৰ কাৰণে ধন্যবাদ ভিডিঅ'টি শেষলৈকে চাই থকাৰ কাৰণে আপোনালোকক অশেষ ধন্যবাদ আৰু এনেধৰণৰ ভিডিঅ' পাই থকাৰ কাৰণে প্লিজ চেনেলটো যেন ছাবস্ক্ৰাইব কৰি লয়